হাই হেল্ল' নমস্কাৰ গাইজ। আমি আজি কলেজত আহিছিলোঁ। কলেজত আহি আমি এছাইনমেণ্ট ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছত দেখিলোঁ যে ছাবমিট কৰিব নাপালোঁ। য়েছ চৰি। নাই চ' আমি ভাবিলোঁ ক'ৰবাত ফুৰিব আহোঁ। চ' বেলেগ ঘৰৰ পৰা জাগা নহয় জাগা আছে, কিন্তু আমাৰ মানে ওচৰত হ'ব লাগে ন, আমাৰ পৰা ঘৰৰ পৰা ডিষ্টেঞ্চৰ ওচৰত হ'ব লাগে। অলপ ডিষ্টেঞ্চটো কম মানে ইয়াত, আৰু বেছি যান বাহনো অহা চলাচল নকৰে। জেগাখিনি ভাল, জাগাখিনিও ভাল, ঠাণ্ডা। শান্ত জেগা। বেকগ্ৰাউণ্ডটো দেখা কৌশিক, দেখুৱাই দিয়া। বেকগ্ৰাউণ্ড কেমেৰা চেঞ্জ কৰা জানা নাই তোৰ? কৌশিকে ব্লগ কৰি আছে। কৌশিক দেখুৱাই দিয়া অকণমান পৰিৱেশটো কেনেকুৱা লাগিছে। ইমান সুন্দৰ পৰিৱেশ। আৰু দেখুৱাই আছোঁ আমি দেখুৱাই আছোঁ অলপ নাৰ্ভাছ হৈ আছোঁ অলপ আমি। ত' হেল্ল' গাইজ, আজি আপোনালোকে নিশ্চয় মাটি কঁঠাল নেকি, মাটি কঁঠাল পাইনাপেল বুলি কয় ইংলিছত, সেইবিলাক খাইটো পাইছে। সেইবিলাকৰ খেতি দেখিছেনে নাই আপোনালোকে? যদি দেখা নাই আমি দেখুৱাই দিওঁ। ইয়াত মিণ্টু বহি আছে, ইয়াত পূৰা ভিউ লৈ আছে মিণ্টু। চশমা জোৰা পিন্ধি দিয়া মিণ্টু, হেণ্ডচাম লাগিব। এতিয়া আমি ভিউটো দেখাওঁ। বলক জলদি আমি পেক আছে, ইয়াত বোকা আছে। সেইবিলাক মাটি কঁঠালৰ কৌশিক ভালকৈ দেখি দিয়া। আমাৰ ব্লগাৰ যিহেতু কৌশিক, মাটি কঁঠালৰ দোকান। এইবিলাক মাটি কঁঠাল, এইবিলাক বহুত ডাঙৰ এৰিয়াত মাটি কঁঠাল হৈছে, খেতি কৰিছে। ত' এইবিলাক বহুত আছে কিন্তু না, বহুত আছে। ইয়াৰ পৰা দেখি দিয়াচোন, এইবিলাক। আৰু আপোনালোকে এটা শব্দ শুনিছেনে নাই? নিজৰাৰ পানী জিৰ শব্দ এটা শুনিছে, শুনিব পাইছেনে নাই নাজানো। ভিডিঅ'ত কেপচাৰ কৰিব পাৰিছেনে নাই মই নাজানো। লগতে মুৰ্গীৰ মাত, একদম নেচাৰেল পৰিৱেশ, একদম প্ৰাকৃতিক সৌন্দৰ্য। আগত এইবিলাক ফুল, এইবিলাক ফুল, এইবিলাক দেশী মুৰ্গী। কৌশিক দেখুৱাই দিয়াচোন। লগত পোৱালিৰ সৈতে কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা লোকেল কুকুৰা। এইবিলাক লোকেল কুকুৰা খাই ভাল পায়নে নাই আপোনালোকে? এতিয়া মিণ্টু দেখিছে সাপ বোলে ক'ৰবাত শেষত, পোৱালি সাপৰ পোৱালি বোলে দেখিছে। জুম কৰাচোন, ঘূৰা দেখা নাই কিন্তু, দেখা নাই? ঘূৰা আমাৰ কি ওচৰত সাপ? বাচ্চা নাই, দেখা নাযায়। সৰু সাপ বোলে দেখাব পৰা। চাব পাৰে। আগত যাওঁ অলপ, বনাৰস বুলি কয়। আগত যাওঁ অলপ, অনাৰসৰ বাগান, বৃহৎ বাগান কৈছে নেকি? খেতি কৰিছে কিন্তু বহুত, মানে এই গছডাল আপোনালোকে জানে নে নাজানে? এই গছডাল বা কি গছ আপোনালোকে জানে যদি কমেণ্ট কৰি দিবচোন। এই গছডাল বাঁহৰ গছৰ নিচিনা লাগে। এই গছডাল কিন্তু নাজানো গছটো কি গছ কৰে। নাজানো কিন্তু এনেকৈ কি হ'ব পাৰে। যিসকলে জানে প্লিজ কমেণ্ট কৰি দিব। লোকেল তিনিটা মুৰ্গী, আমিও তিনিজন, লোকেলো তিনিজন। তো প্ৰত্যেকজনৰে এটা ধৰা এটা ধৰা। তো বহুত দিনৰ মূৰত ব্লগ বনালোঁ। এইটো সৰু সুৰা ট্ৰেকিং বুলিয়ে ক'ম আৰু নেকি? এইবিলাক মাটি কঁঠাল সৰু কিন্তু পকিলে ভাল লাগিব। দেখি দিয়া এইবিলাক ভিউটো।
তামোল মানে লাহে লাহে দিব লাগে Guys, guys, ahok ahok. Itu অনাৰসৰ বাগানত যোৱা ৰাস্তা। চব দেখুৱাই দিয়া কিন্তু ভালকৈ যাবা কৰিবা চাবা কেনেকুৱা পাহাৰ বগাই আছো আমি মাটি কঁঠালৰ বাগানত যোৱা ৰাস্তা চাওক ৰাস্তাটো কেনেকুৱা উঠিবলৈ বহুত টান হৈছে গাইজ নিজত মই টপিনাত হেঁচি দি আছো আপোনালোকে এনজয় কৰি যাওক ভিডিঅ'টো এইবিলাক আৰু ইয়াৰ ওচৰত আছে বহুত দূৰ বেছি হ'ব পিছলে সেই পাহাৰটো দেখি একদম দিছ ইজ গোৱালপাৰা দিছ ইজ নিশান গ্ৰাম আপোনালোকে আহিব গোৱালপাৰালৈ বহুত কিবা কিবি আছে চাওক এইটো ৰাস্তা এই মিণ্টু পৰিছিলে হেল্ল' গাইজ আমি এটা এক্সিডেণ্ট হৈছিলে মিণ্টুৰ ইডাল গছ বুলি ভাবিছিলোঁ গছডাল কাটি দিছে গছডাল লিখি দিয়াচোন এইডাল থৰতে পৰি গৈছিলোঁ এইডাল গছ আছিল কিন্তু গছ নহয় এইবিলাক জাষ্ট পিচ অফ বাঁহ থৰতে পৰি গৈছিলোঁ বাঁহ নহয় চেগুন গছৰ কাল ডাল ইয়াতকৈ ওপৰত যাব নোৱাৰি আৰু এতিয়া মিণ্টু বগাব মিণ্টু লাহে দিলা তলত যাওঁ হা ইয়াত বাঘ ঠাক আছে নে নাইবা চ' মিণ্টু বগাই আছে বাঘ চাব খোজা নেকি হা বাঘ চাব খোজা নেকি বাঘ চাব খোজোঁ মিণ্টু বগাই আছে পাহাৰৰ একা বেকা ঠাইত এইটো আপোনালোকে ডকুমেণ্টাৰী বুলি ক'ব পাৰে মানুহখিনিক লগ পাইছিলোঁ কিন্তু তেওঁলোকে কথা ক'ব লাজ কৰে কেমেৰাৰ সন্মুখত সেইকাৰণে আমি ভিডিঅ' নকৰিলোঁ নহয় আপোনালোকে গাইছ আহিলেও ইয়াতে ওপৰত উঠিব নালাগে আৰু সেইবোলে আমি এনেই দেখালোঁ আৰু জাষ্ট নহ'লে মানে জেগাখিনি বহুত ৰিস্কি হয় এইখিনি আৰু বলা ৰিস্কি বৰষুণ আহিলে ইয়াত পিছল হৈ যায় বহুত মিণ্টু কিবা ক'বা আৰু ইয়াততো বৰষুণ আহিলে উঠাটো অসম্ভৱ হয় চ' কৌশিক কিবা ক'ব খুজিছিলোঁ কৌশিক আহিছোঁ আৰু বহুত চাব লগা বস্তু আছে কৌশিকে তেতিয়া এটা ধুনীয়া গীত গাইছিল ইয়াৰ লোকেল মানুহবিলাকে বা কেনেকৈ ইয়াতে ছাৰ্ভাইভ কৰে সেইটোৱে এখন প্ৰশ্ন তেওঁলোকে সিহঁতৰ অভ্যাসে হৈ গৈছে আপোনালোকক এটা আচৰিত বস্তু দেখাওঁ আপোনালোকে যদি নামটো জানে প্লিজ কৈ দিব এইটো দেখুওৱা এইটো কেন্না আমাৰ ভাষাত কেৰানা বুলি কয় ভালকৈ জুম হৈছে নে নাইবা এতিয়া কেৰানা নে কি লাইট দিয়াচোন এবাৰ নাই বেলেগ বস্তু বেলেগ আচৰিত বস্তু কিন্তু আজি দেখা আচৰিত বস্তু এইবিলাক কৌশিক কেনেকুৱা অনুভৱ অনুভৱটো আৰু আহিলে সকলোৱে নিজে বুজি পাব আহি চাওক এবাৰ আপোনালোকে এই ভিউটো দেখাই পায় চিৰসেউজীয়া ধাননি পথাৰ ৱাও কি সুন্দৰ ভিউ আপোনালোকে আহি যাওক গোৱালপাৰা ফুৰিবলৈ আৰু যে কিমান কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে গোৱালপাৰাত এটা কবিতা মনত পৰিছে এটা কবিতা মনত পৰিছে বোলে কৌশিকে আমাৰ কবিতাটো আবৃত্তি কৰিব সৰুতে পাইছিলোঁ আবৃত্তি নহয় শুৱনি আমাৰ গাঁওখন অতি অঁ শুৱনি গছেৰে ভৰা ইয়া তাৰপিছত কি আছিল ডাল ভৰি ফল ফুল লাগে কটকা তল ভৰা এতিয়া আমি সৰু টেকিলা কেইটামান ল'ৰাক দেখা পালোঁ হোৱাট ইজ ইয়ৰ নেম লাজ কৰিছে তোমাৰ নাম কি আহে হা নোৰা নাইচ টু মিট ইউ वो तुम्हारा भाई है क्या তোমাৰ নাম কি আহে ৰংগা হোৱাট ক্লাছ ইউ ৰিডিং तुम यहाँ पर क्या कर रहे हो কোন নাযায় ওচৰত যাই মানে কেনেকুৱা লাগিছে এই অসমীয়া বুজি নাপায় না ডু ইউ নো এছামিজ হিন্দী নাজানে মিণ্টু ক'বলৈ চেষ্টা কৰিছে তেওঁ বুজি পোৱা নাই মোৰ ধৰা
নিজৰাৰ পানী বহুত সুন্দৰ বৈ গৈছে। এইফালে চোৱা আমাৰ ভালকৈ চাবিহে এইখিনি পৰি যাবি, ভালকৈ পৰি যাবি। Wow, Dedora. 1, 2, 3, run. 1, 2, 3, run. বিচলা আছে পৰি যাব। বাই 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 Bye বাই বাই। আৰু বিলাক দেখুৱা, নিজৰাবিলাক দেখুৱা। এইবিলাক বহুত সুন্দৰ নিজৰা হৈ গৈছে। ৱাও, শ্বাহৰুখ খান এইবিলাক কি দেখুৱা। ৱাও, অতি ইফালে আহা। মোৰ মনতে ভালকৈ তোমাৰ কেমেৰাটো খেলাই দিওঁ নেকি লক্ষ্যজিৎ? নেৰিবা। কেনেকুৱা লাগিছে গাইজ? নিশ্চয় ভাল লাগিছে। নিশ্চয় আমি ভাল লগা বুলি No doubt. ধৰি লৈছোঁ। ন' ডাউট ভাল লাগিব আৰু এইবিলাক আনাৰসৰ পাইনাপেল আনাৰসৰ এইবিলাক আৰু গাইজ কিছুমানে ইয়াত আহিছে চেল্ফি চুইচ কৰা যাব নাই কেমেৰা? কাটি দি নাযায়। এতিয়া অলপ ভিউ চাওক আপোনালোকে। আমি আহোঁতে বহুত ধুনীয়া view হয়। সৰু ৰাস্তাটো আহিছোঁ। হ'ব কিমান দূৰ আহিছোঁ আমি? ৰাস্তাটো বহুত এঢলীয়া ৰাস্তা হয় এইটো। নিজৰাৰ পানীৰ শব্দ আমাক মনোমুগ্ধ কৰিছে। ধানবিলাক দেখা অলপ এইবিলাক আৰু কেইদিনমান পিছত ধানো পকিব, একদম সোণালী পথাৰ হৈ পৰিব। পথাৰ এইফালে দেখা এনেকুৱা ৰাস্তাটো অটো চলে। দিছ ইজ দ্য পাৱাৰ অফ অটো বাজাজ। কেনেকুৱা যাব, কিমান যে এনেকুৱা ডাঙৰ কিবা হেলনীয়া এঢলীয়া আৰু কি বিৰাট এঢলীয়া এইটো। আপোনালোকে ভিডিঅ'ত গম নাপাব পাৰে, কিন্তু আমি উঠিছোঁ বাইকখন আহিব নোখোজে ওপৰলৈ। কৌশিক কিবা এটা ক'ব খুজিছিল। চ' গাইজ এটা কথা ক'ম, আপোনালোকক যদি বহুত ব্যস্ততাৰ মাজত শান্তি লাগে তেনেহ'লে আপোনালোকে ইয়াত একবাৰ আহি চাব। এইফালে দেখুৱাইছোঁ। আচলতে মানুহবিলাক এচিত থাকেহে, কিন্তু এনেকুৱা জেগাত আহিব লাগে এচিৰ ফিল ল'বৰ কাৰণে। ইয়াত এচিতকৈও ভাল পৰিৱেশ, বিশুদ্ধ বতাহ পোৱা যায়। বিশুদ্ধ বতাহ। এচিৰ বতাহ খালেতো বেমাৰ আজাৰে হয়, কিন্তু ইয়াৰ বতাহ খালে কোনো বেমাৰ আজাৰ নহয়। যি গ্ল'বেল ৱাৰ্মিং আছে, যি গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে, এইবিলাক ডাঙৰ মানুহবিলাকে এচি লগোৱাৰ ফলতে এই ৰকম হৈছে। কিন্তু আচলতে আমি শান্তি ইয়াতে পোৱা যায়, প্ৰকৃতিৰ যি মাজত। আচলতে আমি প্ৰকৃতিতে জন্ম হৈছোঁ। আচলতে ইয়াৰ বতাহখিনি আচলতে বহুত ফ্ৰেছ হয় মানে। আমাৰ পূৰ্বপুৰুষ আমাৰ যিহেতু জাহি জংঘলতেতো ডাঙৰ হৈছে ন। এনেকুৱা মুৰ্গী দেখিছেনে আপোনালোকে? এইটোৰ নাম কি হয়? টপা মুৰ্গী, শগুন মুৰ্গী, গোটেই মুৰ্গী আছে। আহক এটা বস্তু দেখাম আপোনালোকক। মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। পাহাৰৰ মাজতে যে এনেকুৱা ফুলনি বাগান কৰিছে চাওক। পাহাৰৰ মাজত এই শিল থকা মাটিতে ফুলনি বাগান কৰি তুলিছে। আমি প্ৰতিটো বস্তু আমি কৰিব খুজিলে চব সম্ভৱ হয়, কিন্তু আমি এইটো চাবচোন কেনেকুৱা পাত। মই আপোনালোকক ধৰি দেখাইছোঁ তেনেকুৱা বেলেগ ধৰণৰ গছ। আপোনালোকে নামটো জানিলে কমেণ্ট কৰি দিব। ক'বচোন। এইটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ আজি। আৰু ইয়াৰ বিষয়ে ভালকৈ জানিব গ'লে ইয়াতে চাব পাৰে। ইয়াতে এইবিলাক আছে, আপোনালোকে পঢ়ি চাব। ইয়াতে ঠায়ে ঠায়ে ফুলৰ গছ। ঠায়ে মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে। চাওক, নাথিং ইজ ইম্পচিবল। এনে ভাব চাব গ'লে অসম্ভৱ পাহাৰৰ এই শিল থকা গছ। এটা বস্তু দেখুৱাই আছোঁ, এইটো আপোনালোকে জুম কৰিলে ভাল হয় নে নহয় চাব নাজানো। এইটো কি বুলি কয় আপোনালোকে? চাওক, আপোনালোকে এনেকুৱা পাথৰতেও
ইয়াৰ মানুহবিলাকে স্থায়ী বাসিন্দাসকলে ফুলনি বাগিচা কৰি তুলিছে, সেইটো বৰ আচৰিত। আৰু ইয়াতে চাওক কেনেকুৱা ইয়াতে স্বচ্ছতা বজাই ৰাখিছে, ডাষ্টবিন অকণো ইয়াতে লেতেৰা বস্তু পেলোৱাই নাই, প্লাষ্টিক নাই। আৰু তেতিয়া মই আহোঁতে দেখিছোঁ যে এগৰাকী মহিলাই তেওঁলোকে প্লাষ্টিকৰ যি পেকেট আমি যি চিপছ খাওঁ তেওঁলোকে মানে সেইবিলাক মানে তুলি লৈ যাব ধৰিছে। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, তাত এটা সুন্দৰ নিদৰ্শন দেখুৱাইছে আমাক। তুমিতো কিবা ক'বা আৰু? এইটো আমি দেখা পালোঁ, এইটো কি বস্তু আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি জানে। এইটো কিবা পাহাৰৰ টাইপৰ মানে কি ডিপেণ্ড কৰিছে, এই নিচান কাম জেগাখিনিকে ৰিপ্ৰেজেণ্ট কৰিছে আৰু এই পাহাৰখনকে হ'ব পাৰে, প্ৰাকৃতিক পৰিৱেশ আৰু আমি চিয়ৰ নহয়। আমি যাবলৈ ওলাইছোঁ এইবিলাক ভিউ। এই ৰবাব টেঙা কোনে কোনে ভাল পায় খাই? আমি আগতে সৰু থাকোঁতে আমি ফুটবল খেলিছিলোঁ। যি লাভৰ চিম্বল আছে তাতে উঠিব, ফটো মাৰিব। আপোনালোকে যদি কাৰোবাক লৈ আহে আপোনালোকে উঠিব পাৰে ইয়াতে। সুন্দৰ মৃত্যুৰাজি তেওঁ চিএমক আচলতে এজন মানুহ কম হৈ আছে। এই গাড়ীখন আহি আছে, আপোনালোকে চুম কৰি দিছোঁ। এইখন আহি আছে, বহুত মানে হেলনীয়া জেগা, এইটো এঢলীয়া টাইপৰ। কেনেকুৱা লাগিছে ফুলজোপা? এই চাংঘৰটো কেনেকুৱা লাগিছে? চাংঘৰ একজেক্টলি নহয়, তাত দোকান দিয়ে অনুমান। এই পানীটো একদম পৰিষ্কাৰ পানী হয় গাইছ। এইটো আপোনালোকে খাব পাৰে নে নোৱাৰে? খাব পাৰে, এবাৰ খাই দিয়া ইয়াতে লিখা আছে আৰু খাব পাৰে। তাত লেখাই আছে। আৰু বহুত ঠাণ্ডা হয় পানীখিনি, মানে বহুত ভাল হয়। এই সুন্দৰ ফ্ৰেছ পানীত মজা এটা আছে। খাওঁ আছিল পৰিৱেশ, ভাল লাগিল বহুত। 2 ঘণ্টামান আছিলোঁ ইয়াত। কৈছে কেনেকুৱা লাগিছে? একদম বহুত ভাল পৰিৱেশ হয়। মিণ্টু কিবা ক'বা আৰু? ইয়াত বহুত ভাল, বহুত ফ্ৰেছ পৰিৱেশ, ইয়াত আহি বহুত বঢ়িয়া লাগি যায়, মন শান্ত পৰি যায়। একদম। আমি যিহেতু সকলোৱে জুবিন দাৰ যি আকস্মিক মৃত্যু হৈছিল তাৰ আমাক ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন। তাৰ বাবে আমাৰ মনটো বেয়া হৈ আছিল, তাৰ বাবে অলপ আমি ফুৰিব আহিলোঁ এনেকৈ। কৈছে কিবা ক'বা? সেইটোৱে আৰু আমাক প্ৰথমতে ন্যায় লাগে, মেইন কথাটো হৈছে আমাক ন্যায় লাগে। ঘটনাটো কেনেকুৱা হ'ব পালে, সেইটোৱে উচিত তদন্ত, দোষৰ বাবে এনেকুৱা হ'ল, তাৰ আমাক উচিত তদন্ত লাগে। চ' এইখিনিয়ে, সকলোৱে লিখি যাওক জাষ্টিছ ফৰ জুবিন। জাষ্টিছ ফৰ জুবিন। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। অলৰেডি প্ৰায় 2 মিলিয়ন পাৰ হৈ গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। চ' 3 মিলিয়ন হ'ব লাগে। চ' এইখিনি আছে মেকুৰীৰ যি লেভেল, আমি অহাৰ লগে লগে উঠি গ'ল। বাঘৰ মাহীয়েক বুলি কওঁ আমি অসমীয়াত। বেমাৰ হৈ আছে চাগে, অলপ দুখত আছে, ব্ৰেকআপ ঠেকআপ হ'ল নেকি। বাই বাই মেকুৰী, বাই। Take me back to California. I wanna go back to 2018. I wanna go back to when I was happy. So take me back to California, please. Take me back.
আমি গাইছ ভাত খাব ওলাইছোঁ কি আপোনালোকে জানে নাজানে অকণমান নকৰিব কিন্তু আইটেম বহুত আছে কিন্তু দেই বহুত কম প্ৰাইচত আপোনালোকে আহিব ইয়াতে